দলগাঁও সমষ্টিত চলিছে ৰাজনৈতিক দলবোৰৰ অৰিয়া-অৰি। প্ৰত্যেকেই এই সমষ্টিটোত নিজৰ আধিপত্য বিস্তাৰ কৰিবৰ বাবে চেষ্টা চলাই থকা পৰিলক্ষিত হৈছে। বৰ্তমানৰ কংগ্ৰেছ বিধায়ক ইলিয়াছ আলীৰ বিৰুদ্ধে ফেচবুকত ষড়যন্ত্ৰত নামি পৰা বুলি অভিযোগ উঠিছে দলগাঁও সমষ্টিৰ তৃণমূল কংগ্ৰেছৰ কেইজনমান IT চেলৰ কৰ্মীৰ বিৰুদ্ধে। এই অভিযোগ আমাৰ নহয়, এই অভিযোগ কৰিছে দলগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ কেইজনমান বিষয়ববীয়াই। উল্লেখ্য যে বিগত মঙ্গলবাৰে দৰং জিলাৰ দলগাঁও সমষ্টিৰ অন্তৰ্গত খকজানি গাঁৱত অৰুণোদয় আঁচনিৰ এখন সজাগতা সভা অনুষ্ঠিত হৈ যায়। এই সজাগতা সভাখনত স্বয়ং উপস্থিত আছিল স্থানীয় কংগ্ৰেছ বিধায়ক ইলিয়াছ আলী। অতি সুন্দৰভাৱে বহু লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনক লৈ ফেচবুকত বিৰূপ মন্তব্য কৰিছে তৃণমূল কংগ্ৰেছৰ কেইজনমান সদস্যই। বুধবাৰে দলগাঁও সমষ্টিৰ কংগ্ৰেছ দলৰ বিষয়ববীয়া আজিজুল হক আৰু তেওঁৰ দুজন সহযোগীয়ে নিউজ 9 অসমৰ সাংবাদিকক জনাই যে বিধায়ক ইলিয়াছ আলীৰ জনপ্ৰিয়তাত শংকিত হৈ তৃণমূল কংগ্ৰেছৰ কেইবাজনো বিষয়ববীয়াই উক্ত সভাখনৰ পৰা বিধায়কজনক খেদা বুলি এক অপপ্ৰচাৰ চলাইছে। এই অপপ্ৰচাৰৰ বাবে কংগ্ৰেছৰ বিষয়ববীয়া কেইজনে আক্ষেপ প্ৰকাশ কৰাৰ লগতে এনেধৰণৰ সস্তীয়া ৰাজনীতি কৰাৰ বাবে তৃণমূল কংগ্ৰেছ দলক গৰিহণা দিয়ে। তেওঁলোকে আৰু উল্লেখ কৰে যে তৃণমূল কংগ্ৰেছ দলে এটা ৰাজনৈতিক দল হিচাপে সমষ্টিটোৰ প্ৰতি ঘৰ মানুহৰ ঘৰত গৈ প্ৰচাৰ চলালেও তেওঁলোকৰ ক'বলগীয়া একো নাই। কিন্তু সমষ্টিটোত জনপ্ৰিয় এজন বিধায়কৰ বিৰুদ্ধে এনে অপবাদ জাপি দিয়া কাৰ্যক নিন্দা কৰাৰ লগতে উক্ত ৰাজনৈতিক দলটোক এনেধৰণৰ অপপ্ৰচাৰৰ পৰা বিৰত থাকিবলৈ তেওঁলোকে আহ্বান জনায়। লগতে তেওঁলোকে কয় যে তৃণমূল কংগ্ৰেছৰ এনে অপপ্ৰচাৰে বিধায়ক ইলিয়াছ আলীৰ জনপ্ৰিয়তাত একো ক্ষতি কৰিব নোৱাৰে আৰু তেওঁৰ কাম কাজক লৈ সমষ্টিবাসীৰ কোনো অভিযোগ নাই। নমস্কাৰ ছাৰ, যোৱাকালি আমি ফেচবুকত এটা পোষ্ট পাইছোঁ যে খকজানি গাঁও দলগাঁও সমষ্টিৰ অন্তৰ্গত এটা গাঁও আছে, তাতে বিধায়ক মহোদয়ে এটা কৰ্মী সভা আয়োজন কৰিছিলে। এই কৰ্মী সভাৰ পৰা তেওঁ খেদা খাইছে বুলি ৰাইজে, তৃণমূল কংগ্ৰেছৰ কিছু ক্ষুদ্ৰ ৰাইজে কৰ্মীয়ে এইটো অপপ্ৰচাৰ কৰি আছে। চাওক, আপোনালোকৰ সংবাদ মাধ্যমতে আমি বহুত পাই আছোঁ বিধায়ক মহোদয়ৰ যিটো নেকি দলগাঁও সমষ্টিৰ জনপ্ৰিয়তা, বিধায়ক মহোদয়ক যিটো নেকি মানুহে ভাল পায়, সেই ক্ষেত্ৰত তেওঁলোকে যিটো অপপ্ৰচাৰ কৰিছে, ৰাইজ আজিৰ তাৰিখত উত্তেজিত হৈ আছে। সেই তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলক বা তৃণমূল কংগ্ৰেছৰ বিষয়াজনক যদি আজিৰ তাৰিখত ৰাইজে যদি কাষত পায়, হয়তো কিবা এটা অঘটন ঘটাই দিব পাৰে। তাৰ বাবে সেই তৃণমূল কংগ্ৰেছৰ IT চেলৰ বিষয়ববীয়া তথা তৃণমূল কংগ্ৰেছৰ বিষয়ববীয়াসকলক অনুৰোধ কৰিছোঁ, ৰাইজৰ মাজত এনেকুৱা বিভ্ৰান্তিমূলক পোষ্ট নকৰিব, বিধায়ক মহোদয়ৰ বদনাম কৰাৰ চেষ্টা নকৰিব। যদি আপোনালোকে দ্বিতীয়বাৰ এনেকুৱা কাম কৰে, তেনেহ'লে হয়তো দলগাঁও সমষ্টিৰ ৰাইজে আপোনালোকক উচিত শিক্ষা দিব। আৰু আমি য়ং ব্ৰিগেডৰ ফালৰ পৰা কালি যিটো নিকৃষ্ট ৰাজনীতি কৰিবৰ কাৰণে আপোনাক পোষ্ট কৰিছিলে, তাক আমি তীব্ৰ ভাষাৰে আশামোচনে কৈছোঁ। যোৱাকালি খকজানি গাঁৱত আমি অৰুণোদয় আঁচনিৰ সজাগতা সম্পৰ্কে এটা সভা আহ্বান কৰিছোঁ, যিটো সভাত আমাৰ উপস্থিত আছিল দলগাঁও সমষ্টিৰ স্থানীয় বিধায়ক ইলিয়াছ আলী ডাঙৰীয়া, লগত মই নিজেও সেইখন সভাত উপস্থিত আছিলোঁ। দুৰ্ভাগ্যক্ৰমে কিছুমান ফেচবুক ব্যৱহাৰকাৰীয়ে, বিশেষকৈ তৃণমূল কংগ্ৰেছৰ কিছুমান IT চেলৰ মানুহে ফেচবুকত এনেকুৱা এটা অপপ্ৰচাৰ চলাইছে যিটোৰ নেকি কোনো ভিত্তি নাই। তেওঁলোকে একেবাৰে মিছা বদনাম এটা দিছে। সেইখন সভাত মই নিজে উপস্থিত আছিলোঁ। আপোনালোকে বিবেচনা কৰক, সেই ফেচবুককাৰীসকলৰ ওপৰত আপোনালোকে কেনেকৈ বিশ্বাস কৰিব। তৃণমূল কংগ্ৰেছ এতিয়ালৈকে যিহেতু তেওঁলোকে দলগাঁও সমষ্টিত সোমাইছে, এতিয়াই যদি মিথ্যাৰ আশ্ৰয় লয়, মিছা কথা কৈ ৰাইজক যদি বিভ্ৰান্ত কৰিব বিচাৰে, তেওঁলোকে আগন্তুক দিনত কেনেকৈ আমাৰ ৰাইজক সঠিক পথৰ সন্ধান দিব, সেই দলটোক আমি এতিয়াই উঠাই দিব বিচাৰিছোঁ। আপোনালোকে কাম কৰক, ৰাইজৰ মাজত সোমাই যাওক, আমাৰ আপত্তি নাই। আপোনালোকে ৰাজনৈতিক দল হিচাপে ৰাইজৰ ঘৰে ঘৰে যাওক, আমি আপোনালোকক ৱেলকাম কৰিছোঁ। কিন্তু মিছা কথা কৈ বিধায়ক মহোদয়ৰ যিটো সুনাম আছে, সেইটো আপোনালোকে কেতিয়াও নষ্ট কৰিব নোৱাৰে। কাৰণ দলগাঁও সমষ্টিৰ ৰাইজে জানে, একে লেঠাৰে 3বাৰকৈ বিধায়ক বনোৱাৰ পিছত তেওঁৰ ওপৰত যিটো আস্থা, তেওঁলোকৰ ওপৰত যিটো বিশ্বাস,
তেওঁ যিখিনি কাম কৰিছে সেইটো কামৰ তাগিদাত তেখেতক আকৌ 2021 নিৰ্বাচনত বিপুল ভোটত জয়যুক্ত কৰি দিছপুৰত কংগ্ৰেছ চৰকাৰ গঠন কৰাত সহায় কৰিব বুলি আমাৰ দীৰ্ঘ বিশ্বাস। দলগাঁৱৰ পৰা নজৰুল ইছলাম খানৰ ৰিপৰ্ট, নিউজ 9 অসম।